ইমান গৰম পৰিছে কি যে কৰিম মই এই গৰমখনত ঘৰখনত ফেন এখনো নাই নহয় এতিয়া কি যে হ'ব মোৰ মালতী ঘৰ পৰা আহোঁগৈ এটা আকৌ খাবলৈ নগ'লেও নহয় নহয় তাই সেনেকৈয়ে যাম কাপোৰ এটা দুখন লেতেৰাই হৈ থাকিলে পাই হৈ থাকক ওচৰ ঘৰ মানুহে ঐ মালতী ঐ গৃহস্থ আছে নাই ঐ এহেঁতৰ ঘৰত ইমান চৰিছোঁ তোৰ পাই বিয়ালৈ যাবি নাই পিছে হে ৰ মই তাকে কম বুলি ভাবি আছো বিয়ালৈ এতিয়াই যাবিনে বচোন পিছে এতিয়া ধনী মানুহৰ ঘৰ বিয়া অলপ মেকআপ কৰি যাব লাগিব নহয় কি ক পিছে মই আমাৰ সেই পেহীদৰ জীয়েকজনী সেই পৰিস্মিতা বুলি যে কয় যে সেই সৰুজনী তাইকে মাতিছোঁ সেই দুজনীকে হেৰি কৰিম বুলি কৈছোঁ এবাৰ যে কৈছিলে আমাৰ বৰ ধুনীয়াজনী হৈছিল আকৌ ন বহুত ধুনীয়াকৈ কয় এতিয়া আৰু বেছি পপুলাৰ হৈছে তাই একদম ইমান মজাকৈ খানে ইমান বস্তুবিলাক ইমান ধুনীয়া ধুনীয়া মেকআপ আৰ্টিষ্ট মই ইমান ধুনীয়া মানুহ নহয় তাই আকৌ বস্তু পৰা আনিম সেই তাইক মাতিছোঁ নহয় তাক সানি দিবহি আমাক মাতিবি যিমান লয় তাকে দিম আকৌ হেজাৰ লাগিব আকৌ আই জনজাতি ইমান ল'লে মই ক'ৰ পৰা দিম ক গৰু বেচি পেলাই খোৱা পইচাকে হ'লেই হ'ল বিয়া ঘৰত অকণমান চাব লাগিব নহয় আমাৰ কথা এটা নহয় জানা নাই কি আমাৰ বাপেকক নকবি আকৌ এই কথা কৈ বৰ টান পাই মেকআপ কৰি যোৱা বুলি ক'লে একেবাৰে বেয়া পায় একেবাৰে চিকতা সেইটো জানা নাই পইচা খৰচ কৰিছোঁ বুলি ক'লে মোক একেবাৰে থ'ব আৰু আমাৰটোকো নহয় মই যে এইবিলাক কথা নুলিয়াওঁতে দিছিলোঁ মনে মনে যাম ল'ৰাই জোকাই বুলি একে বুঢ়া কেইটামানে জোকাই বুলি মোক মেকআপো কৰিব নিদিয়ে জানিছনে হ'লেও সেই বোৱাৰী মানুহক আজিকালি জোকাই যে সেইটো কাৰণে আকৌ মোকো সেইটো কাৰণে নিদিয়ে জানা নাই মেকআপ কৰিব ফোন কৰি মাতি দিবি তই আগতীয়াকৈ কৰি ল'বি তাৰপৰা মোৰ ওচৰত পঠিয়াবি মই মাতিছোঁ নহয় আহিব অকণমান পাছতকৈ 2টামান বজাত ওলাই যাম আমি গোটেইবা হ'ব এতিয়া তই যাওঁনে বহ পিছে এই মই যাওঁগৈ এই ঘৰত কাম আছে নহয় কৰি মেলি সোনকালে আহিবি আকৌ যা দেই যাম অলপ সোনকালে আহিবি পঠিয়াই দিবি দেই তাইক পঠিয়াই দিম মই প্ৰথম মেকআপটো কৰি ল'ম A few moments later. বৰ ধুনীয়া আকৌ দেই বৰ মৰম লগা একেবাৰে আৰু ইমান ধুনীয়া লাগিছে মোক বেছি ভাল লাগিছে চাগে সেইজনী আকৌ এই মালতী আকৌ ধুনীয়াকৈ ওলাইছে নেকি আকৌ বাৰু মোতকৈ ওলালে কিন্তু মোৰ এইযোৰ নিচিনা তাৰ কাপোৰ পিন্ধাও নাইছে মোৰ বৰ ভাল লাগিছে দেই মোৰ কাপোৰযোৰে আৰু এতিয়া মেকআপ কৰিম আৰু ধুনীয়া লাগিছে এইজনী নতুনজনী আহিও পোৱাহি নাই নহয় আহিলেই পৰিস্মিতা মোৰ দেৰিয়ে হৈছে তই নাজানো নেকি তোৰ এখন আনকে যাওঁ আনগেচোন ভিতৰতে আছে তোৰ নাই যদি এই হেৰিখনকে লৈ আহিবি বহুত গৰম দেই আজি ৰ'দ আছে যে সেইকাৰণে ছানস্ক্ৰীমটো সানি দিওঁ দেই সানি দে ধুনীয়া লগাকৈ কৰিবি আকৌ দেই এই মালতীক বেছি কৰি নিদিবি আকৌ তাই ধুনীয়াকৈ মোকেই ধুনীয়াকৈ কৰি দিবি দেই মম লগাইকৈ কৰিবি আকৌ ইমান চেঁচা চেঁচা লাগিছে গৰমত ভালেই লাগি গৈছে তই আকৌ মই 1000 টকা দিম নহয় তোক ধুনীয়াকৈ কৰি দিবি আকৌ তাই মালতীক বেছি ভালকৈ কৰি নিদিবি আকৌ হ'ব দিয়া চাবি আকৌ তাইক যদি বেছি ধুনীয়া কৰ নহয় এতিয়া মোক ধুনীয়া লাগিব তই জান নাই পিছে তোমাক কোনটো ৰং খানো কোনটো ৰঙে ভাল লাগিব বাৰু মোক এইটো ৰঙে ভাল লাগিব এইটো কৰি দিম ধুনীয়াকৈ কৰিবি আকৌ একদম ধুনীয়া মুখখন হৈ যোৱাকৈ আপোনাক মই পাৰ্পল কালাৰ কৰি দিছোঁ দেই আপোনাক মতা মানুহ বুজিছে কি কৰিছ নেকি এই ধুনীয়া লাগিব দে চাগে ধুনীয়াকৈ ধুনীয়া লাগিব নে আকৌ পিছে ধুনীয়াকৈ কৰিবি আকৌ দেই মোক চাব লাগিব মানুহ জান নাই বিয়া ঘৰ এই মানুহটিক আকৌ বেছি তেনেকৈ কৰি নিদিবি আকৌ কৈছোঁ কৰি নিদিবি দেই বেয়া নহয় মানুহজনী তই জান নাই নাজানো নহয় এই বৈদ্য বেয়া সেই 1000 টকা দিলেও 2000 টকা দিলেও মোকে একেবাৰে ধুনীয়াকৈ কৰি দিবি আকৌ এই মই 2000 টকা ল'ম এই মহতি মোৰ পৰা আৰু তই 2000 টকা ল'বলৈ আহিছ নে এইবোৰ বস্তু পাতি কি দাম জানে না আপুনি তই আৰু মোক খুজিবলৈ আহিছ নে তই কেলে খুজিবি আকৌ মোক আকৌ মই তোৰ নবৌ হয় বুলি তই জান নাই জানো এই মোৰ পৰা নুখুজিবি মালতীৰ পৰা ল'বি আকৌ 3000 ল'বি তাইৰ পৰা
মোৰ পৰা 4,000 লৈছে বুলি কবি দেই এই ইমান ভালকৈ কৰি নিদিবি আকৌ তাইক কৈ দিছোঁ তই আকৌ মোক পকা শুনঠি আজিৰ নিচিনা কৰিছ নাই কচালি ঐ ধুনীয়া লাগিব লাগিব আকৌ তই পকা শুনঠি আজিৰ নিচিনা কৰি পৰি নিচিনা কৰিছে হয় নেকি এই আৰু অকণ নকৈ দে দেন দিয়া আৰু অকণমান ক এইটো অকণ জিলিকাটো খাই দিছোঁ আমি গোৱালে গৈছিলো নহয় আমাৰ এৱাই মই তেতিয়া সেই এৱাই কিনি দিছে মৰমত আকৌ কেনেকুৱা দিছে ধুনীয়া লাগিছে লাগিছিলে ধুনীয়া মোৰ মুখৰ লগত মিলি গৈছে আকৌ মই জানো সেইটো কাৰণে মোক কিনি দিছে এযোৰ মই মেকআপ কৰোঁ লিপষ্টিক কোনটো সানিব এতিয়া এইটোকে সানো এনেকৈ কৰিছে নাই আকৌ এনেকৈ কৰিবি এইজনী এই মালতী কাকো বেছি ধুনীয়াকৈ কৰি নিদিবি আকৌ ইমান ধুনীয়া লাগিছে মোক যদি সোধে তাত কোনে মেকআপ কৰিছে তোৰ কথা কম আকৌ মোৰ তেতিয়াহে কাষ্টমাৰ বাঢ়িব সেন্দুখন ধুনীয়াকৈ দিবি আকৌ দেই একদম মৰম লগাকৈ একদম ধুনীয়াকৈ দিবি দেই ধুনীয়াকৈ দিবি আকৌ দেই হ'লেই নে দি তই বৌ হ'লা আকৌ দেই এনেকৈ হ'লে আকৌ তই কুকুলাই বেছি নহ'বি তই আকৌ মৰম লগাকৈ দিছ নে তই মোক ইমান ধুনীয়া কৰি পেলালি নে তোৰ কথা আজি আকৌ মই বিয়া ঘৰত কম দে একেবাৰে তোৰ লগত একেবাৰে মোক খুৱাই পেলাইছিল বিয়াখন কোনোবাই চাই নাচাই সেইটো চাই লওঁ তাৰপিছতহে তোক পইচাটোৰ কথা হেৰি কৰিম আকৌ দেই ধুনীয়াকৈ কৰি দিছ বাৰু তই এতিয়া জাগে মই নিদিওঁ তাই দিবি বুলি কোৱা নাজানো মোক 1,000 টকাটো নিদিব মানে 3,000 বুলি কবি মই 4,000 দিছোঁ বুলি কবি তেতিয়াহে আৰু কণী গ'ল জানো এতিয়ালৈকে মই ষ্টাই চাগে ইমানেই কৈছে আৰু ষ্টাই মই এফালে থাকি গ'লোঁ বিয়া ঘৰ দিনা মোক কোনোনে চাব এতিয়া পইচা দিম বুলি কৈও নাহে ষ্টপ আজিকালি একে মেকআপ আৰ্টিষ্ট পাবলেই নাই আহিলি তোৰ কাৰণে ইমান ৰখি আছো মই জল্দি কৰ মেকআপ জল্দি তই আকৌ তাইক বেছিকৈ কৰি দিছ নেকি আকৌ মই পইচা দিম মোক দম কৰি দিবি দেই দুখন আছো চাবলৈ দেখিছ নাই এইখনে অকণ ধোঁৱাকৈ আহিছে যে অকণমান জল্দি কৰ এয়া চা গহনা পাতি পিন্ধি আজৰি ঘড়ী চৰিও লগাই ললো এইটো কি ক্ৰীম মূৰতে এতিয়া পইচা কিমান ল'বি 3,000 কিমান ল'বি তোক মই 3,000 নিদিওঁ আকৌ দেই মোক এই মেকআপ নকৰা আগতে কৈ দিছোঁ দেই মই 3,000 নিদিওঁ এই তাই অলপ দিব পাৰিব তাই ধনী তাই মই জানো নহয় দিলে 500 ক'ব 3,000 মই তাইৰ কথা জানো আগতিকে দেই মোক এইবিলাক মিছা কথা কৈ মোৰ পৰা পইচা নল'বি দেই মই তোক মই দিম অকল 1,000 দিম তাই 3,000 4,000 দিছ মই নিদিওঁ দেই ইমান তোৰ ষ্টাইলৰ লগতে কথা আকৌ কৈ দে ধুনীয়াকৈ এইটো এই ব্লুটো দে ব্লু বৰ বগা কৰিছোঁ ঐ মানুহে বেছি চালে আকৌ কি হ'ব বাৰু ধুনীয়াকৈ কৰ দেই সুমিত চাই ধুনীয়া হ'ব লাগিব মই লাগিলে আৰু 500টা বঢ়াই দিম ধুনীয়াকৈ কৰ 1,500 দিম তোক মই সেইবুলি চল নাপাবি আৰু বেছি ল'বলৈ নোখোজিবি মোৰ পৰা এয়াহে মই ঘৰ আৰু কেনেকৈ চলাই আছোঁ মানুহজনে পইচা দুটা দিছে থ'বলৈ মোক মই ষ্টাইল কৰি মেকআপ কৰি পেলাইছোঁ আৰু গম পালে কি কৰিব ঠিক নাই আৰু পিছে তোৰ ঘৰ ক'ত আছিলে মই পাহৰিলোঁ নহয় গহপুৰত আকৌ আহিবি আকৌ মেকআপ কৰিবলৈ মোক আকৌ ৰঙা যে এই যে ভাতৰ চৰাই থুপটো নিচিনাকৈ কৰিছে নাই কৰি দিয়া ভাতৰ চৰাই থুপটো নিচিনা বৌ মম লগাজনী নিচিনা লাগিছে
পিছে এই চকুকেইটা যে অলপ এই ফেঁচা চৰাই চোৱা নিচিনা লাগিব নহয় ধুনীয়া লাগিছে ফেঁচা নিচিনা লগাব নাই মই বাৰু এনেও ধুনীয়া ফেঁচাৰ লগত তুলনাই নহয় মই তই আকৌ এইখিনি কি সানিছনো কোলা কোলা চাইডম একেবাৰে পুৰা নকৰিবি আৰু মানে এই সুমিত চাই ধুনীয়া কৰি দিবি আকৌ দেই অঁ হ'ব দে কিবা চেঁচা চেঁচা লাগিছে চুৰৈ গোটেইজনী একেবাৰে মুৰ্গীখনৰ নিচিনা লাগিছে তই বৰ ভাল মেকআপ আৰ্টিষ্ট চলি আকৌ তই ক'ৰ পৰা শিকিছনো ঐ মই যদি জনাহেঁতেনো এনেকৈ তোৰ নিচিনা ইমান ধুনীয়াকৈ তই চাগে গোটেই বিখ্যাত চাগে নে মেকআপ আৰ্টিষ্টৰ ঐ এইবিলাক এইটোকে দে এইটো অলপ মানে মোৰ কাপোৰযোৰ লগত চাজিবনে আইনাখন কিবা মোৰ হাতত লাগি আছে ইমান ধুনীয়াজনী লাগিছে কিনো কৰিছ তই ইমান গোটেইজনী একেবাৰে চাইনা ছোৱালী নিচিনা লাগিছে বৰ ধুনীয়াজনী লাগিছে তই সেন্দুৰ অকণ নহবা মানুহে খাব কি বুলি ক'ব সেন্দুৰ নিদিলে গাভৰু ছোৱালী বুলি কৈ মোক জোকাবই মই ইমান ধুনীয়া কৰি দিছ তই মেকআপত জোকালে আকৌ মানুহে মোৰ মতাটোৱে খেদিব ঘৰৰ পৰা অলপ এই সেন্দুৰটো অকণমানকৈ তিলিককৈ দে দেই বহুত সৰুকৈ দে নহবা ল'ৰাবিলাকে মোলে নাচাব বুঢ়াবিলাকে জানিছনে বা সেন্দুৰটো অকণমানিকে দিছ বাৰু তই পাৰিছ বাৰু খালি এই লিপষ্টিক অকণমান বেছি হ'ল নেকি বাৰু পাতি হাঁহৰ নিচিনা লাগিছে এই হ'ব দে মেম পাতি হাঁহ নহয় অঁ এতিয়া তোৰ কিমান হ'ল 3000 মই তোক কৈছিলোঁ নে 1500 দিম বুলি মই সেইবিলাক নামানো মই 1500 দিম এয়া লিপষ্টিক চিষ্টিক থ ইমান তই আকৌ আহিবি দেই মাতিলে ইমান কৰি দিছ ধুনীয়া কি কৰিবলৈ আছে মোৰ বিয়ালে দেৰি আছে জলদি কৰ ইমান ধুনীয়া লাগিছেনে বাৰু হয় মোক লাগিব পাৰে মোৰ নিজৰে মোক লাগিব একেবাৰে মানুহেতো চাটো দূৰৰে কথা আহিছ ইমান মৰম লাগিছে মোক এই ৰাস্তাত লাগি ইমান চাইছে জানেনে নব ইমান ধুনীয়া লাগিছে হয় নে কাপোৰযোৰ মোক হেৰিয়ে দিয়া বিহুত এই আমাৰ গিয়েকে দিছিলে মানুহজনে মোৰ এজন মানুহ আগতে যাবওঁতে মনে মনে মোক লগ কৰিবলৈ যাওঁতে এইটো দিছিলে এতিয়া মোক বেছি ধুনীয়া লাগিছে আকৌ খুব ভাবিছো এই গোৱালে গৈছিলো আমাৰ মানুহটোৱে মোক মৰম দেখি মৰম লাগিলে বোলে বোলে কাণফুলিটো ন বোলে ধুনীয়া লাগিব বোলে তোক দেখিবলৈ সেইটো কাৰণে এই যে চাকচোন ইমান ধুনীয়া লাগিছে ন মই দৰ্জাখন মাৰি থৈ আহোঁগৈ ধুনীয়াকৈ আৰু হেৰি মোৰ যে চকু যে গোটেই পাখি পাখি লাগিছে কিবা কিবি কিমান মৰম লাগিছে ইমান ধুনীয়া লাগিছে তাই নকবি মোৰ তাইক আৰু মাতিব লাগিব জাননি মাতিব লাগিব ইমান ধুনীয়াকৈ মেকআপ কৰি দেই দেৰি হ'ব এতিয়া ব'ল আজি মোক চাব কিন্তু দেই এই থ দেই মই মানুহটোক আকৌ নক'ব আকৌ দেই ৰ'ব মই হেৰি এটা আছোঁ নহয় মইনো কি দিম পাতৰ চিট এযোৰকে বহাই থৈ দিছোঁ মই পলিপাত আনিছোঁ পলিপাতকে আনিছোঁ কিনো দিম আৰু পইচা পাতি নাই আমাৰ সেই চোণৰ খৰচটো আৰু চাধা খৰচটো আৰু সেই লাইনৰ খৰচটো দিলে নহয় হয় নেকি আমাৰ আকৌ দিনৰ লাইটৰ খৰচ দিছে আকৌ দিনৰ লাইটৰ খৰচ দি থৈ আহিছে আকৌ আমাৰ ৰাতি খৰচটো দিছে নহয় আৰু সেই চাধা চূণ দিছে তেলো দিছে আনকি জাননে আৰু দিনৰ লাইটৰ খৰচ নহয় দিছে জানে নাই মই পটককৈ মই প্ৰেজেণ্টটো লৈ আহিমগৈ আগে যা খতকৈ অকণমান বেছিয়ে কৰিলোঁ যা তাইও মোতকৈ একেবাৰে হেৰি নহয় নহয় মালতী একেবাৰে নাও দিবলৈও মালতী একেবাৰে হেৰি কিঙৰ পৰা হেৰি ভালেই হৈছে মই ইমান মেইনে কথাবিলাক কৈছোঁ আমাৰ একো দিয়াই নাইছোঁ যেন তেনে হেৰি ছটা ব্লাউজডাল লৈছোঁ এইবোৰ হেৰি কি বুলি ক'ম নহয় তেনেকৈ কৈছোঁ পালে কৰি মইতো আহিলি ৰখি আছে বুলি পাহৰিলোঁ নহয় একেবাৰে গাভৰু হৈ থকা নাই নহয় এইবিলাক কিনো এডোখৰ উলিয়াই লৈছ
বেয়া লাগে নহয় দেখিবলৈ মোক গুঠনি বা ধুনীয়াই লাগিছে আকৌ কি কথা ক'বলৈ পাটৰ চিট দিছো যে একেবাৰে ফুল হৈ গৈছেগে তাকে ভাবিছো হ'লে মই তামোল কেইটামানো তাকে যৌৱনৰ কাল হেৰি ঐ পকৰা বনালে ভাবিলি হ'ব পকৰা ঘৈণীয়ে তই ক'ত গৈ আছনো মানুহটো দিব পকৰা ঘৈণী নাযায় বোলে ব'ল আমি যাওঁ এদাই হৈ বুলি কি হ'ব ভাত খালে গাহৰি খাই বৈ আহিলো আৰু মোৰ মেকআপটো ভাল হৈ আছিলে মোৰ লিপষ্টিকখিনি বাৰু আছে নে বাৰু বুলি ভাবিছোঁ লিপষ্টিক থাকিম পাই ব'ল এতিয়া যাবই মন জানে তোৰ যে কি ঘৰতে সোমাবলৈ নিদিব এতিয়া ল'ৰা ছোৱালী কাপোৰ সেইটো হয় মোৰ কেনেকৈ যাম বাৰু ঘৰলৈ এই হ'ব